তো হেল্ল' গাইজ, আকৌ এবাৰ নমস্কাৰ। আমাৰ দাগ লগা চেনেলত আপোনালোকক চবকে স্বাগতম জনাইছোঁ। আৰু মানে এটা আজি মানে পূৰা এটা মজা অনুষ্ঠানত আহিছোঁ। আপোনালোকে গম পাইছে মই কি পিন্ধি আছোঁ চব। সেইটো মানে আলি আই লৃগাং। আজি আমি মানে পূৰা আৰু আলি আই লৃগাং অনুষ্ঠানটো চাবলৈ আহিছোঁ। কাৰণ আমি সকলো মিচিঙে আজি এই উৎসৱ পালন কৰা হৈছে। কিয়নো আলি আই লৃগাং মানে আপোনালোকক জনাই দিওঁ, আলি আই লৃগাং মানে কি আৰু আলি আই লৃগাং কিয় পতা হয় আৰু কিয় মিচিঙৰ কি বিশ্বাস আছে এইবিলাক চব সকলো জনাম। তো আলি আই লৃগাং মানে হ'ল আলি মিন্স কিবা শস্য আৰু আই মিন্স মানে কি হয়, আলি মানে শস্যবোৰ আৰু আই মিন্স ফল, যেনেকৈ হয় ধান হওক বা যেনেকৈ বগৰী এটা ধৰিছোঁ বগৰী গুটিটো হওক তেনেকুৱা ফল, আৰু লৃগাং মিন্স সিঁচা। চ' আলি আই লৃগাঙৰ ফুল ফৰ্ম হৈছে শস্য সিঁচা অনুষ্ঠান, তেনেকুৱা হ'ব পাৰে দেই, তেনেকৈ হয়। আৰু মানে আলি আই লৃগাংখন প্ৰতিটো বুধবাৰে, ফাগুন মাহৰ প্ৰতিটো বুধবাৰে বছৰত এবাৰ হ'লেও পাতে। আলি আই লৃগাং এবাৰে পাতে, মানে বছৰত এবাৰে পাতে। আৰু মানে ক'ব গ'লে আগত মানে কি হয় 1956 আগত মানে পূৰা নানে অপে বুলি এটা আছিলে অনুষ্ঠান। সেইটো অনুষ্ঠানৰ মতে চ'ত মাহ আৰু ফাগুন আৰু বহাগ এই তিনিটা মাহত কোনো এটা মাহত অনুষ্ঠিত হৈছিল আলি আই লৃগাং। কিন্তু আজি মানে নতুনকৈ এটা অনুষ্ঠিত আৰ্থ সামাজিক নে কিবা তেনেকুৱা অনুষ্ঠান এটা পাতিছিলে 1956 চনত। চ' তেতিয়া মানে ফিক্স কৰা হৈছে ডেটটো, দেন ফাগুন মাহৰ বসন্তকালৰ মানে ফাগুন মাহৰ প্ৰথম বুধবাৰত এই আলি আই লৃগাংখন অনুষ্ঠিত কৰা হ'ব। এতিয়া চ' আলি আই লৃগাং মানে বিশ্বাস, আলি আই লৃগাঙৰ মেইন বিশ্বাসটো হৈছে কি, মানুহৰ কোনো যেন শস্যটো সিঁচি দিয়া হয় ন, তাৰ কাৰণে মানে ভাবে মানুহসকলে, বিশ্বাস আছে যেন সেইবিলাক আমি মানে খাদ্যৰ অভাৱ নহ'ব। চ' মিচিং মানুহসকলেতো আপোনালোকে গম পায় নদীৰ কাষতে বসবাস কৰে। চ' সেইকাৰণে মানে সেইবিলাক অনুষ্ঠান পতা মানে নীতি নিয়ম কৰা হয়। চ' আপোনালোকক দেখুৱাম কেনেকুৱা নীতি নিয়ম আৰু সকলো দেখুৱাম। চাব সেইপিনে হৈ আছে আলি আই লৃগাঙৰ মঞ্চ, আৰু আমি গৈ আছোঁ, আপোনালোকে চাব দেই। ঠিকে সঠিক মই যিমান জানিছোঁ সিমান কৈছোঁ, আপোনালোকে বেয়া নাপাব। চব যিমান পাৰোঁ কৈছোঁ আৰু আপোনালোকে চব মানে বুজি ল'ব। আৰু যিমান কোনে জানে কমেণ্ট কৰিব, আৰু ইয়াতকৈ মোতকৈ যদি বেছিকৈ জানে আপোনালোকে কমেণ্ট কৰিব। এইটো চাওক পৰিৱেশ, এইটো আলি আই লৃগাঙৰ পৰিৱেশ যেনেকৈ অনুষ্ঠিত কৰা হয়। এইটো মোৰ লগৰখিনি আছে, আৰু এইটো চাওক লগৰখিনি ইয়াৰ পিছফালে একদম পূৰা মানে ঢোল চাপৰ বাজে আছে। আমিও নাচিম, অলপ ফূৰ্তি কৰিম, আৰু আপং চাইমদ সকলো খাম, টেনশ্যন নকৰিব। আপোনালোককো দেখুৱাম। এইবিলাক লগৰ, এইটো টপা গুণ্ডা দেই। অঁ এইটো একদম, এইটো কালা বয়, এইটো একদম মজা মঞ্চ, এইটো ইয়াত চলি আছে, চাই থাকিব। চাব পাৰে একদম অনুকূল পৰিস্থিতি, একদম মজা মানে গুমৰাগ ডান্স কৰি আছে চবে, 4 ৰাউণ্ড কৰি পিনি গুমৰাগ ডান্স আছে। অঁ সৰু সৰুতে একদম মানে চব সকলো নাৰী পুৰুষ সকলোৱে আহিছে, আৰু পূৰা ড্ৰেছত আহিছে, চব একদম ট্ৰেডিশ্যনেল ড্ৰেছত আহিছে। ময়ো আৰু ট্ৰেডিশ্যনেল ড্ৰেছত আহিছোঁ আৰু দেই, টেনশ্যন নকৰিব। তেনেহ'লে এইটো চব পূৰা আৰু এইটো মিৰং অসম বুলি কোৱা হয়। মিৰং অসম মানে মিৰং অসম, তাত মানে চব কাৰ্যসূচীখিনি হৈ আছে, নীতি নিয়ম তাত হৈ আছে। সেই তাত শস্য ৰোপণ কৰা হৈছে। তালৈ যাম বাৰু, দেখুৱাম, আপোনালোকে টেনশ্যন নকৰিব। অঁ মিৰং ঘৰ বুলি কোৱা হয় সেইটো। এইবিলাক আইতাসকলেও চব ট্ৰেডিশ্যনেল ড্ৰেছত আহিছে গাইজ। অলপ নইজ ইফেক্ট হ'ব পাৰে দেই, কাৰণ কিয়নো তাত মানে গুমৰাগৰ যোনটো শ্লোক গীত সেইটো গাই আছে, আৰু ইয়াত ঢোল বজাই আছে চব। দিছ ইজ ট্ৰেডিশ্যনেল ডান্স গ্ৰুপ। সুন্দৰ ছোৱালী কনেং চাব পাইছোঁ গাইজ। আপোনালোকে লাগে যদি কমেণ্ট কৰি দিব দেই। একদম মানে সুন্দৰ পৰিৱেশ, সুন্দৰ ছোৱালী, কনেং ছোৱালী নহয়, কনেং। ইয়াত সেৱাকৰণ কৰি আছে, মানে কিয়নো বুঢ়াসকলক সকলোৱে এইটো পৰিৱেশ চব
এইটোৱে হ'ল মিৰং অসম আপোনালোকে চাব পাৰিছে ইয়াত একদম চাইমত ফুল আছে ইয়াত দেই অঁ চাইমত আছে আইতা একদম কৈছে চাইমত ইয়াত নগিন আপন বুলি কয় সেইটো লাও পানী বুলি কয় আপোনালোকে চাব পাৰে ইয়াত পুৰাঙা পিন সেইটো মেইন বস্তু পুৰাঙা পিন আৰু ইয়াত চব পূৰা মানে মাংস একদম গাহৰি মাংস আৰু পূৰা গাহৰি মাংস এনেকৈ কৰা হৈছে আপোনালোকে চাব এই জ্যেষ্ঠসকল ইয়াত বহি আছে মানে ইয়াত জ্যেষ্ঠসকল বহে আৰু তাত সেৱা গ্ৰহণ কৰা হয় গাঁৱৰ ৰাইজে চ' আপোনালোকে চাব পাৰে এতিয়া বহুত ভাল পৰিৱেশৰ মাজত আছোঁ আপোনালোকে আলি আই লৃগাং আমি উদযাপন কৰিছোঁ আৰু বহুতো ভাল লাগিছে মনটো কিয়নো আমি এটা মিচিং হয় ত' সেইবিলাক চব এইবিলাক চব সঁজুলি মানে থোৱা হৈছে ইয়াত সঁজুলিবোৰ চব আৰু ইয়াত পুৰাঙা পিন সকলো দেখুৱাই আছে এইটো সেৱা গ্ৰহণ কৰা দৃশ্য এটা চব সেৱা গ্ৰহণ কৰিছে চব বহুত ভাল লাগিছে পুৰা মানে নাচ লাগি আছে চব এইবিলাক চব পুৰা চাব পাৰে পুৰা ফূৰ্তি কৰি আছে মানে দেই এইবিলাক চব পুৰা মানে ট্ৰেডিশ্যনেল ড্ৰেছেৰে মানে ভগৱানক কি কয় সন্তুষ্টি কৰিব বিচাৰিলে কিয়নো ভগৱান মিচিংসকল মানুহৰ বিশ্বাস আছে মানে নাচ গান কৰিলে বা ভগৱানে সন্তুষ্ট হওক সেই বছৰটো মানে ভালে সুখলে মানে পথাৰবোৰত বৰষুণ চৰষুণ হওক নিৰ্দিষ্টভাৱে যিমান প্ৰয়োজন পানী সিমান প্ৰয়োজন মানে ধান চানখিনি চব ভাল হওক সেইকাৰণে এইবিলাক চবেই মানে নাচ গান কৰি ভগৱানৰ প্ৰতি এটা মানে পূৰা বিশ্বাস আছে সেইবিলাক চব বিশ্বাস সেই বিশ্বাসৰ কাৰণে আজি মিচিঙৰ মানুহৰ সেইটো নৃত্য বেছি ট্ৰেডিশ্যনেল ফেমাছ নৃত্য ক'ব লাগে একদম গুমৰাগ ডান্স এইটো আপোনালোকে চাব পাৰে মানে আৰু বহুতো জ্ঞান আছে বহুতো ক'বলৈ আছে আপোনালোকে নৈ শুনিব পাৰে পূৰা নৈ মানে শুনি পোৱা নাই একদম একেবাৰে পিছফালে চাব পাৰে পূৰা ফূৰ্তি মানে ভগৱানক আজি সন্তুষ্ট কৰিব বৰষুণ নহ'ব সেই বস্তু আমাৰো আশা কৰিছোঁ এই বছৰ মানে পূৰা ভালে সকলে যাওক খেতিয়কসকলে একো প্ৰয়োজনীয় বস্তু চব সকলো পাব লাগে আৰু কিয়নো খৰাং হ'ব নালাগে বেছিকৈ চব পূৰা ভাল লাগিছে মানে একদম কনেং কি ক'ম আৰু কনেং চব কনেং এতিয়া ডান্স কৰিব আপোনালোকে চাই থাকক ডান্সৰ ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব পূৰা এনজয় কৰিব চাই পিনি দেই হেল্ল' গাইজ আহিছোঁ যদি আমি ছোৱালীজনী পতাই যাব লাগিব আৰু ছোৱালী চোৱাৰ দায়িত্ব চাই দিব দায়িত্ব এইবিলাকৰ দেই এইবিলাক ছোৱালী পূৰা চাই দিব লাগিব মোৰ কাৰণে একদম দাগ লগা মানুহটো একদম পূৰা মানে ছোৱালী চাই দিব লাগিব এই তিনিজন মানুহ মেইন সিহঁতৰ কাৰণে আমি ছোৱালী চাই পাগল হৈ গৈছোঁ মানে কনে ইমান মিচিং ছোৱালী ধুনীয়া বুলি মই গম নাপাওঁ আজিৰ পৰা গম পাইছোঁ চ' মিচিং ছোৱালী পতাব লাগিব গাইজ এতিয়া আমি অনুষ্ঠানৰ পৰা ওলাই আহিলোঁ তাৰপিছত অলপ মানে চাইমত খাবলৈ ওলাই আহিলোঁ আৰু লগৰবোৰৰ ঘৰতে অলপ চাইমত খাম আৰু গাহৰি মাংস খাম চ' সকলো কাম চাব আমি চাইমত এতিয়া খাইছোঁ আৰু অঁ এইটো ল'ৰাটো খাইছে আমাক নোকোৱাকৈ এইটো লুকাই আছে কালি ৰাতিপুৱা খাই আছে বোলে এতিয়া আৰু আপোনালোকে টেনশ্যন নকৰিব মদ চদ খাইছে বোলে এইটো ট্ৰেডিশ্যনেল মদ হয় দেই এইটো একদম সন্মান আছে চাইমত বুলি ক'লে এতিয়া চাওক আলি আই লৃগাঙত মানে আলি আই লৃগাঙত নাখালে অমংগল বুলিও মানা যায় কিন্তু এনেই কৈছোঁ দেই সঁচা বুলি নাভাবিব আকৌ পিছত মোক একদম মিচিং মানুহখিনি পূৰা খাই চাইছোঁ দেই বহুত টেষ্টি আছে বহুত টেষ্টি আছে মানে আমাৰ ঘৰত নাপায়তো এনেকুৱা লগৰবোৰৰ ঘৰত তাৰ কাৰণে আহিব লাগে লাষ্ট মানে একদম চাইমত খাইছোঁ মোৰ নিজৰ লগৰ আৰু বেষ্ট ফ্ৰেণ্ড ক'ব গ'লে এইবিলাকো বেষ্ট ফ্ৰেণ্ড আৰু এইটো কিন্তু নাম মাত্ৰ বেষ্ট ফ্ৰেণ্ড কিন্তু ক'ব গ'লে এতিয়া সেইটো চাওক সি মানে আপংটো বনাই আছে আৰু সেইটোৱে পৰিৱেশ মিচিঙৰ ঘৰ আপুনি চাব পাৰে ইয়াত ককা এজন আছে একদম মানে পূৰা অৱস্থা মানে বয়স হ'ল আৰু আপোনালোকে চাব পাৰে এতিয়া আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোকে ভাল পাইছে যদি আপং চাপং চব সেইটো লাইক শ্বেয়াৰ কমেণ্ট আৰু চব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মানে যিমান পাৰে যিমান ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিলে কৰিব নকৰিলে নাই মানে মই টেনশ্যন নকৰোঁ কিন্তু আপোনালোকে আৰু সহায় সহযোগিতা কৰিব আৰু সেইটো ইয়াতে আমি আলি আই লৃগাঙৰ আৰু এটা ভিডিঅ' আহিব মানে আমাৰ পাৰ্ট 2 আহিব কিয়নো আমাৰ গাঁওখনত আৰু বেলেগ নিয়ম আছে আৰু ইয়াতো বেলেগ নিয়ম আছে আমাৰ লগৰখনৰ ঘৰবোৰত একদম মানে একেলগে গাঁওখন মানে আলি আই লৃগাং উদযাপন কৰা হয় কিন্তু আমাৰ তেনেকুৱা নহয় ঘৰে ঘৰে গৈ পিনি উদযাপন কৰে চ' আপোনালোকে চাই থাকিব আৰু পাৰ্ট 2 আহি আছে বাই বাই গাইজ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বাই বাই তাক লগা ৱেলকাম